হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। গাইজ, মই আজি ভাবিছোঁ আপোনালোকক কওঁ যে আপোনালোকে লতাজাতীয় কি গছ ঘৰত ৰুব পাৰিব। আৰু এই বিষয়ে মই আগতে আলোচনা কৰা নাছিলোঁ বাৰু, গতিকে ভাবিছোঁ আপোনালোকক আজি কৈ দিওঁ। আৰু গাইজ, আপোনালোকৰ নিশ্চয় ভিডিঅ'টো চাই ভাল পাব, সেইটো কাৰণে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু গাইজ, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ, লতাজাতীয় গছৰ ভিতৰত যিজোপাক মই এক নম্বৰত ৰাখিছোঁ সেই গছজোপা হৈছে গাৰ্লিক ভাইন। আৰু আপোনালোকৰ চাগে বহুতে চিনি পায়েই। আৰু যিসকলে চিনি নাপায় তেওঁলোকক মই কওঁ যে এজোপা বহুত ধুনীয়া গছ হয়, আপোনালোকে ৰুই চাব পাৰে। আৰু গাইজ, এই গছজোপা বৰ্তমান সময়ত যিকোনো নাৰ্চাৰীতে আপোনালোকে পাই যাব। আৰু ইয়াৰ দামো যথেষ্ট বেছি নহয় বাৰু, 70-80 টকাৰ পৰা আৰম্ভ কৰি 100-150লৈকে হয়, মানে চাইজটোৰ ওপৰত ডিপেণ্ড কৰে। আৰু বেলেগ বেলেগ নাৰ্চাৰীত ইয়াৰ দামবিলাক বেলেগ বেলেগ হয় বাৰু, গতিকে মই ফিক্সকৈ ক'ব নোৱাৰিম আপোনালোকক। আৰু গাইজ, আপোনালোকে এইজোপা ৰুব পাৰে। আৰু যদি আপোনালোকে নাৰ্চাৰীত নাপায় তেতিয়াহ'লে আপোনালোকে কাটিঙৰ দ্বাৰাও গছজোপা গজাব পাৰিব, অতি সহজতে কাটিঙৰ পৰা হয়। আৰু গাইজ, নেক্সট গছজোপা হৈছে আপোনালোকৰ ফ্লেম ভাইন। ফ্লেম ভাইন গছজোপা বহুত ধুনীয়া ফুলে হয়, আপোনালোকে এইজোপাও ৰুই চাব পাৰে। আৰু গাইজ, মই এইজোপা কমলা ৰঙৰ দেখিছোঁ, আৰু আপোনালোকে যদি বেলেগ কালাৰ দেখিছে মোক ক'ব পাৰে। আৰু গাইজ, এই গছজোপা যে কাটিঙৰ পৰা গজাব পাৰিবনে নোৱাৰে এই বিষয়ে মই চিয়'ৰ নহয় বাৰু, যিহেতুকে মই এজোপা ৰুই পোৱা নাই, গতিকে এই বিষয়ে মই নাজানো। আৰু নাৰ্চাৰীত কিন্তু এজোপা আপোনালোকে পাই যাব, আপোনালোকে বেছি দাম নহয়, 70-80-100 এনেধৰণে পাই যাব। দামবিলাক বেলেগ বেলেগ নাৰ্চাৰীত বেলেগ বেলেগ হয়, গতিকে ইমান ফিক্সকৈ মই ক'ব নোৱাৰিম। আৰু গাইজ, আপোনালোকে নেক্সট ৰুব পাৰে মধুমালতী গছ। আৰু এই গছজোপা আপোনালোকে চিনি পায়েই। আৰু এই গছজোপা গাইজ দুটা মানে ভেৰাইটি পায়, দুটা ভেৰাইটি মানে এটা হ'ল আপোনালোকৰ হাইব্ৰিড আৰু এটা লোকেল। আৰু হাইব্ৰিডটো কি হয় আপোনালোকৰ মানে সেইজোপা লতা বেছি নহয়, সেইজোপা মানে আপোনালোকে টাবতে ৰুব পাৰিব। আৰু গাইজ, কিন্তু আমাৰ লোকেলজোপা লতা হৈ পিনি যায়, আৰু এই গছজোপা লতা হ'লেও যথেষ্ট ধুনীয়া ফুলে। আৰু আপোনালোকে চাগে চবেই চিনিয়ে পায়। আৰু ইয়াৰ কালাৰ দুটা হয় আপোনালোকৰ মানে ফুলপাহতে মানে এটা থোপাতে দুটা কালাৰ হয়, এটা বগা হয়, এটা পিংক কালাৰ হয়। আৰু বহুত ধুনীয়া লাগে দেখি পিনি, থোপা থোপাকৈ ফুলে, সৰু সৰু চাইজৰ হয়। আৰু গাইজ, নেক্সট আপোনালোকে ৰুব পাৰে অপৰাজিতা ফুল। আৰু এই গছজোপা যথেষ্ট ধুনীয়া ফুলে হয়, আপোনালোকৰ চাগে সকলোৱে চিনিয়ে পায়। আৰু গাইজ, আপোনালোকৰ যিসকলে চিনি নাপায় তেওঁলোকক কওঁ, এইজোপা নীলা ৰঙৰ ফুল হয়। আৰু আপোনালোকে জানেই যে নীলা ৰঙৰ ফুল ইমানকৈ পোৱা নাযায়, 2 এবিধ পায়, তাতকৈ বেছি নাপায় নীলা ৰঙৰ ফুল, গতিকে আপোনালোকে ৰুই চাব পাৰে। আৰু গাইজ, এই গছজোপা আপোনালোকে গুটিৰ পৰা গজাব পাৰিব। ৰহাৰ মাহৰ গুটি দেখিছে নহয় আপোনালোকে, যে চিৰা চিৰা হৈ যায়, তেনেধৰণে গুটিবিলাক হয়, আপোনালোকে অতি সহজতে গুটিৰ পৰা গজাব পাৰিব। আৰু গাইজ, ইয়াৰ বেলেগ বেলেগ কালাৰো পায়, মই বগা ৰঙৰ দেখিছোঁ বাৰু অপৰাজিতা ফুল, কিন্তু ইয়াৰ পিংক কালাৰ এটা আছে নেকি, মোৰ অকণমান মানে দেখা যেন মনত পৰিছে, কিন্তু ইমান চিয়'ৰ নহয়। আপোনালোকে যদি জানে যে পিংক কালাৰৰ পায় নে নাপায় মোক জনাবচোন কমেণ্টত। আৰু গাইজ, নেক্সট আপোনালোকে ৰুব পাৰে ব্লেক আইড চুজান। আৰু এই গছজোপা যথেষ্ট ধুনীয়া ফুলে হয়, কিন্তু এই গছজোপাৰ লগত মানে এনেধৰণৰ কথাটো হ'ল, এইজোপা গছ মানে আপোনালোকে য'তেই ৰুৱে ত'তে মানে ই থাকি যায়, কেতিয়াও মাৰিব নোৱাৰে আপোনালোকে, মানে গুটি পৰি পিনি আকৌ গজি যায়। গতিকে এই গছজোপা মানে হাবিয়ে বননিয়ে যিকোনো ঠাইতে গজা দেখিবলৈ পোৱা যায়, গতিকে ইয়াৰ মানে ভেলুটো অকণমান কমি গৈছে। গতিকে আপোনালোকে যদি ৰুব ইচ্ছা কৰে এইজোপা ৰুব পাৰে, বহুত ধুনীয়া ফুলে হয়। আৰু গাইজ, নেক্সট আপোনালোকে যদি ৰুবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে আলামান্দা ৰুব পাৰে। আলামান্দাজোপা লতাজাতীয় গছৰ ভিতৰতে পৰে। আৰু আপোনালোকে বগেনভিলিয়া ৰুব পাৰে। কিন্তু গাইজ, বগেনভিলিয়া আপোনালোকৰ মানে দুটা পায় ভেৰাইটি, এটা ক'লোৱে আপোনালোকৰ হাইব্ৰিডটো যিটো টিচু কালচাৰ হয়, সেইটো আপোনালোকৰ টাবত ৰুব পৰাকৈ হয়। কিন্তু আমাৰ লোকেলটো লতা নিচিনাকৈ বাঢ়ি যায়, গতিকে আপোনালোকে যিটো ইচ্ছা কৰে সেইটো ৰুব পাৰে, ধুনীয়া ধুনীয়া কালাৰ হয়, আপোনালোকে জানে। আৰু আজিকালিতো বাই কালাৰ আহিছে বগেনভিলিয়া, বহুত ধুনীয়া ধুনীয়া। আৰু গাইজ, আলামান্দাৰ বিষয়ে কি ক'ম, আপোনালোকক আলামান্দা দেখাইছিলোঁ মই আগতে ভিডিঅ'ত, হালধীয়া ৰঙৰ আছে, বগা ৰঙৰ আছে, আপোনালোকৰ পিংক কালাৰৰ এটা পায়, বহুত ধুনীয়া ধুনীয়া হয়। আৰু গাইজ, আপোনালোকে মানডেভিলিয়া ৰুব পাৰে। মানডেভিলিয়াজোপা লতাজাতীয় গছেই হয়, বহুত ধুনীয়া ফুল ফুলে, এই গছজোপা আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু এই গছজোপা আপোনালোকে কাটিঙৰ দ্বাৰাও পাৰিব। আৰু আগতে যে কৈছিলোঁ আপোনালোকে বগেনভিলিয়া হওক বা আলামান্দা হওক, এইখিনিও কাটিঙৰ দ্বাৰা পাৰিব, বা নাৰ্চাৰীটো পাই যাব, অতি সহজতে পায় এইবিলাক গছ। আৰু গাইজ, নেক্সট আপোনালোকে যদি ইচ্ছা কৰে ৰুব পাৰে মৰ্ণিং গ্ল'ৰী বুলি এজোপা আছে, সেইজোপা বহুত ধুনীয়া গছেই হয়। এইজোপা কিন্তু আপোনালোকে যদি নাৰ্চাৰীত নাপায় অনলাইনত পাই যাব, অনলাইনত ইয়াৰ গুটিবিলাক এভেইলেবল হয়। দাম বেছি নহয়, আপোনালোকে 100-150 ফ্লিপকাৰ্ট বা এমেজনতে পাই যাব গুটি। ট্ৰাই কৰি চাব পাৰে, ৰাতিপুৱা ফুলে, গছজোপা বহুত ধুনীয়া ফুলে হয়, ডাঙৰ চাইজৰ ফুল হয়, বহুত ধুনীয়া ধুনীয়া কালাৰ থাকে। আৰু গাইজ, নেক্সট আপোনালোকে পেছন ফ্লাৱাৰ বুলি এজোপা আছে। এজোপা গছ কিন্তু ইমান কমনলি নাপাব নাৰ্চাৰীত, কিন্তু যদিহে পায় আপোনালোকে ৰুব পাৰে। এজোপাও লতাজাতীয় গছে হয়, পেছন ফ্লাৱাৰ, বহুত ধুনীয়া ফুল হয়, গতিকে ট্ৰাই কৰি চাব পাৰে এজোপা গছো আপোনালোকে। আৰু ব্লিডিং হাৰ্ট বুলি এজোপা আছে, এজোপা লতাজাতীয় ভিতৰত পৰিব নে নপৰে মই ইমান চিয়'ৰ নহয়, কিন্তু লতা নিচিনাই গছজোপা, মানে হেণ্ডালিটা বগাই, বহুত ধুনীয়া গছ, ইয়াৰো কালাৰ বেলেগ বেলেগ পায়। কিন্তু মই বগা ৰঙৰ লগত ৰঙা ৰং থকাটো ভাল পাওঁ, একেবাৰে ৰঙাটো ভাল নালাগে ইমান এটা, মানে উজ্জ্বল নহয়, গতিকে আপোনালোকে সেই গছজোপা ৰুব পাৰে। যিজোপা কৈছোঁ আপোনালোকক ব্লিডিং হাৰ্ট বুলি, সেইজোপা ৰুব পাৰে। আৰু গাইজ, আপোনালোকে ট্ৰাম্পেট ভাইন ৰুব পাৰে। ট্ৰাম্পেট ভাইন গছজোপা বহুত ধুনীয়া গছেই হয়। আৰু ইয়াৰ কমলা ৰংটো আমাৰ ঘৰত আছিলে আগতে, এতিয়াও আছে, কিন্তু ফুলা নাই, গতিকে আপোনালোকক দেখাবলৈ পৰা নাই মই। আৰু ট্ৰাম্পেট ভাইন গছজোপা আপোনালোকে কাটিঙৰ দ্বাৰা গজাব পাৰিব, অতি সহজতে হৈ যায়, আৰু ইমান সোনকালে নমৰেও, গতিকে আপোনালোকে ট্ৰাই কৰিব পাৰে। এই গছজোপাও যথেষ্ট ধুনীয়া ফুল হয়।
আৰু গাইছ আজি যথেষ্টখিনি ফুল কভাৰ কৰি দিলোঁ আৰু বিশেষ এতিয়া মনত পৰা নাই মোৰ ফুল চিনি পাওঁ কিন্তু মানে নামবিলাক মনলৈ অহা নাই গতিকে আপোনালোকক ক'ব পৰা নাই এতিয়া বৰ্তমান আৰু যদি পিছত মনত পৰে আপোনালোকৰ নেক্সট বেলেগ এটা পাৰ্ট বনাই পিনে আপোনালোকক কৈ দিম আৰু আপোনালোকেও ক'ব পাৰে যে কি ফুল থাকি গ'ল কমেণ্টত জনাই দিব আৰু গাইছ ইমানখিনি ফুলকে আজি কভাৰ কৰি দিলোঁ গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু গাইছ আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই গাৰ্ডেনিঙৰ এনেধৰণৰ ভিডিঅ' বনাই থাকোঁ গতিকে আগলৈ যাতে চাবলৈ পাৰে তেতিয়া সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব পাৰে গতিকে আজিলৈ ইমানেই আৰু ধন্যবাদ